ঐ ঘূনে খোৱা কাইলৈ স্কুল আহিবি নাই? কাইলৈ সৰস্বতী পূজা পাতিব নহয়। কেলে নাহিম কি কথা কৈছ? মই নাহিলে কি হ'ব? আৰু লিলি তই আহিবি নাই? কেলে নাযাম আকৌ? মই আহিবই লাগিব। মই নাহিলে নহ'বই। মই পুৰা ধুনীয়াকৈ শাৰী এখন পিন্ধি আহিম আৰু চুলিখিনি ষ্টেট কৰিম মই। কাইলৈ স্কুলত কি যে মজা লাগিব। মইতো পুৰা নাচিম, খিচিৰি খাম। ইয়ে। কি কৰ ঘূনে খোৱা? কাইলৈ সৰস্বতী পূজা বুলি গান এটাকে গাই দিম নেকি আৰু? গা মইতো নাচিবলৈ ৰেডি হৈ আছো আৰু। গা কি মজা লাগিব। কোনে খোৱা তই পুৰা নাচ কঁকাল ভাঙি ভাঙি। শুন তেনেহ'লে। আৰে ভাই গাই জানা, মোৰতো নাচুং লাগিয়ে আছে। গা কি যে মজা লাগিব, এবাৰ সৰস্বতী পূজাত মোৰ মানুহজনী আহিব। ইখন স্কুলৰ পৰা সিখন স্কুললৈ মোৰ মানুহজনী আহিব। ইয়ে। গা মজা লাগিছে। গা মই হ'বই পোৱা নাই। আৰু গা। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। তহঁতি পিছে কিহৰ উৎপাত কৰি আছ? ছাৰ কাইলৈ সৰস্বতী পূজা নহয়। মোৰ যে কি যে ফূৰ্তি লাগিছে মই ক'বই পৰা নাই। একদম নাচিং লাগিছে গাটো আৰু ক'বই পৰা নাই মই। নাচিবি কাইলৈ নাচিবি। মই কেইটামান কথা কওঁ জৰুৰী। তহঁতি কথাবোৰ শুনি ল দেই, ভালকে শুনি ল। ছাৰ কি কথা কৈ যাও, শুনিবলৈ ৰেডি আছো। ছাৰ কওক। আজি মই তহঁতক বেছিকে নপঢ়াও, দুটামান কথা ক'বলৈ আছে। আৰু সৰস্বতী পূজা যে কাইলৈ, সেইকাৰণে তহঁতক চফা কৰিবলৈ লগাম বুলি ভাবিছো। তহঁতৰ কিবা আপত্তি আছে নেকি? ক। মজা আজি আধা ক্লাছ ছুটি। আমি চফা কৰিম, ফূৰ্তি কৰিম, মজা লাগিব। এই ঘূনে খোৱাটো অলপ বেছি উৎপাত হৈছে। মোক কথাবোৰ কৈ ল'বলৈ দে গোটেইবোৰ, তাৰপৰা উৎপাত কৰিবি। ঘূনে খোৱাটো ৰচোন ইমান উৎপাত কৰি নাথাকিবি। চাওক কথাবোৰ কৈ ল'বলৈ দে ভালকে। তহঁতৰ কাইলৈ সৰস্বতী পূজা বুলি 30 টকা তোলা আছে। তহঁতি চবেই পইচাবোৰ লৈ আহিবি। ছাৰ চৰকাৰী স্কুলতনো কিহৰ পইচা তুলিছে? মোৰ যে ঘৰত পইচা এটকাও নিদিয়ে পাই। গোটেইখিনি আমি কেনেকৈ খৰচ কৰিম আকৌ? তহঁতিতো কিবা এটা দিব লাগিব ন। তহঁতিচোন চিপছ পেকেট মৰ্টন এইবোৰ খাই কেবি খাই বহুত টকা উৰাই দিয়। এই সাধাৰণ সৰস্বতী পূজা নামত 30 টকা দিব নোৱাৰ নে? ছাৰ তেনেকুৱা কথা নক'ব দেই। আমি কেবি নাখাওঁ আৰু মোক ঘৰত পইচা একদম নিদিয়ে মানে। ছাৰ মোক দিব, মই লৈ আনিম। ঘূনে খোৱা হ'ব। তোক যদি নিদিয়ে মই দি দিম বাৰু তোক পইচাটো। গোটেইখিনি দিব নোৱাৰো নহয়, মোৰো ইমান টকা নাইতো। দৰমহানো পাওঁ কেইটকা। তেতিয়াহ'লে ল'ৰা ছোৱালীকেইটা বৈ, আজি তেতিয়াহ'লে বেছি দেৰি নকৰোঁ। আমি চফা কৰাত লাগোংগে বৈ। বেঞ্চ ডেস্কখিনি ইফাল সিফাল কৰি পিনে আঁত লগাই লওঁ বৈ। ছাৰ ব'লক, কি মজা লাগিব। আহক। ল'ৰা ছোৱালীকেইটা প্ৰথমতে বাহিৰৰ পৰা আৰম্ভ কৰ চফা কৰিবলৈ। তহঁতি হাতে বন কিছুমান উঘালি দে। ঘূনে খোৱা তই চফা কৰিব নালাগে। তই মোৰ লগত এইফালে, তোৰ লগত মোৰ ভিতৰত কাম আছে। তেনেহ'লে কামত লাগি যাওঁ আমি ন। ঘূনে খোৱা তই মই ধৰি বেঞ্চকেইখন এইফালে ছাইড কৰি দিওঁ আহ। ছাৰ হ'ব আহক। ৰখি থাকি লাভ নাই, জল্দি কৰোঁ আহক। গৈছো ইমান বুঢ়া হ'লো নহয় এতিয়া, ইমান হেৰি কৰিব নোৱাৰো। গৈছো। ভাগৰি লাগি গ'ল। অলপ বহি লওঁ, তাৰপৰা আমি দুটা বজাৰ কৰিবলৈ যাম ছাৰ ব'লক বজাৰ কৰিবলৈ যাওঁ। আপোনাৰ গাড়ীখন লৈ ল'ব দেই, গাড়ীতে যাম আৰু ব'লক। তাৰ আগতে আমি চাই আহোঁগে বাহিৰত এইকেইটা কি কাম কৰিছে। সেইটো খাবলৈ কিবা এটা আনিব লাগিব। আমিও খাবলৈ একেলগে খাব লাগিব। কিবা এটা লৈ আহোঁগে। বৈ আহ। ঘূনে খোৱা খাবলৈ কি লওঁ ন, তই কচোন। ছাৰ এই ওচৰৰ বেকাৰীটোতে ৰখাই দিয়ক, তাতে কিবা কিবি লৈ লওঁ ৰ'ব। ৰখাইছো গাড়ীখন চাইড কৰি লওঁ, বৰ ভিৰ হৈ আছে নহয়। মানুহ আমি কেইটা আছো? আপুনি, মই আৰু তাত 4টা আছে, 6টা হ'ল। তেনেহ'লে 6টালৈ 6টা পেটিছে লৈ যাওঁ। হ'ব লৈ লওক, জল্দি ব'লক, যাওঁ ব'লক, আহক। ঘূনে খোৱা তই বৰ উৎপাত কৰো দেই, লৈ ল'বলৈ দে বস্তুটো। চাহেদি বজাৰ কৰিবলৈ গৈ অহাই নাই যে। ইমান ভোক লাগিছে, খাবলৈ কিবা এটা আনিব বুলি ভাবিছো, অহাই নাই যে। ছাৰ আহিলে। ল'ৰা ছোৱালীকেইটা তহঁতি চব কৰিলি ন? তহঁতলৈ খাবলৈ কিবা আনিছো, খাই লওঁ গোটেইকেইটাই। ঘূনে খোৱা গাড়ীৰ পৰা বস্তুকেইটা নমা জল্দি। ছাৰ চবেই ইমান ধুনীয়াকৈ লাগিছে, অকল আমি দুটাই এনেকৈ আহিলো। একো নাই দে ঘূনে খোৱা, আমি দুটা এনেকে ঠিক আছে। আমি খাবলৈ আহিছো, বাকী যোনে যি কৰি থাকক। বৈ তেনেহ'লে খিচিৰিটোকে খাই দিমগে আৰু। ভিতৰলৈ যাওঁ বৈ।
তাৰ আগতে ষষ্ঠী দেৱীৰ ওচৰত পূজা কৰি আহোঁগে, পৰীক্ষাটো যাতে ভাল হয়। বৈ তেতিয়াহ'লে ভিতৰলৈকে যাওঁ। তেন্তে বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।